ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে তোমাৰ লগত তুমি যুক্ত হোৱা এয়া হৈছে মুক্তিৰ মাৰ্গ। কথাটো বহুত উচ্চ কোটিৰ কথা, বহুত উচ্চ পৰ্যায়ৰ কথা, কিন্তু এটা বিষয় সি উচ্চ হয় নে নিম্ন হয়, ভাল হয় নে বেয়া হয়, এইটো বহুতখিনি নিৰ্ভৰ কৰে লওঁতাজনৰ ওপৰত। হয়তো কাৰোবাৰ কাৰণে ঋণাত্মকো হ'ব পাৰে, কাৰোবাৰ কাৰণে সি যোগাত্মকো হ'ব পাৰে, হয়তো কাৰোবাৰ কাৰণে প্ৰকৃত অৰ্থত মুক্তিৰ দাতাও হ'ব পাৰে, আৰু হয়তো কোনোবাৰ কাৰণে এইটো অহংকাৰো হ'ব পাৰে। বহুতে ক'ব পাৰে যে নিজৰ লগত নিজে যুক্ত হোৱাটো কেনেকৈ মুক্তি হ'ব পাৰে। ইটোতো ব্যক্তিকেন্দ্ৰিক কথা, ইটোতো অহংকাৰৰ কথা, ইটোতো আত্মকেন্দ্ৰিক কথা, আৰু মানুহ হ'ল সামাজিক প্ৰাণী। তেন্তে আধ্যাত্মই অসামাজিক হোৱাৰ কথা কৈছে নেকি? বিভিন্নজনৰ মনত বিভিন্ন ধৰণৰ কুৱেশ্যন আহিব পাৰে। গতিকে কথাষাৰ অকণমান চৰ্চা কৰি লওঁ বুলি ভাবিছিলোঁ যে তোমাৰ লগত তুমি যুক্ত হোৱাৰ মানে প্ৰথম কথা আহিব, তুমি তোমাক কেনেকৈ পৰিভাষিত কৰিছা। তোমাৰ কাৰণে তুমি কোন হয়? তোমাৰ কাৰণে তুমি সৌ আদিম প্ৰবৃত্তিৰ আদিম মগজুৰ মানুহ, মানে 30 কোটি বছৰ আগৰ যি আমি কওঁ লিম্বিক ছিষ্টেম, মগজুৰ যি লিম্বিক ছিষ্টেম, য'ত আপোনাৰ কামনা, বাসনা, ক্ৰোধ, অহংকাৰ, ক্ষুধা, হিংসা এইবিলাক প্ৰবৃত্তি আছে, সেয়া নে সৌ উন্নত মগজুটো যিটো মগজুত বিচাৰ হয়, বোধ হয়, সত্যাসত্যৰ বিশ্লেষণ কৰিব পৰা ক্ষমতা আছে, সেয়াক তুমি বুলি তুমি পৰিভাষিত কৰিছা। আমি এটা কথা স্পষ্ট হৈ লওঁ যে যিটো আমি প্ৰবৃত্তি বুলি কওঁ জীৱৰ, এইটো হৈছে কি লিম্বিক ছিষ্টেম, যিটো মগজুৰ এটা অংশ, তাৰ পৰা উৎপত্তি হয়, আৰু সেইটোৱে হৈছে জীৱৰ আদিম মগজু। আৰু তাত বিচাৰকৰ ক্ষমতা নাথাকে, বিবেচনা কৰাৰ ক্ষমতা নাথাকে, তাত কেৱল থাকে যিটো আমাৰ ভোগ, আকৰ্ষণ, ক্ষুধা, সম্ভোগৰ তাৰণা, হিংসা, কপটতা, উগ্ৰতা, এই সকলোবিলাক বস্তু য'ত অনুভৱ হয়, য'ত উপলব্ধি হয়, য'ত আৱিষ্কাৰ হয়, য'ত উদ্ভৱ হয়, সেয়া হৈছে লিম্বিক ছিষ্টেম। আৰু আনটো হৈছে কি বিচাৰক ক্ষমতা, যাক কোৱা হয় প্ৰিফ্ৰণ্টেল কৰ্টেক্স। আৰু এই অংশটোৱে আমাক কি হৈছে, আমি যে চেতনাবান জীৱ, আমি যে বিচাৰ কৰিব পৰা জীৱ, এই বিচাৰ বিবেচনা কৰা বা বিশ্লেষণ কৰিব পৰা ক্ষমতাটো এই মগজুৰ অংশটোৰ পৰাই হয়। গতিকে প্ৰবৃত্তিবিলাক প্ৰকৃততে আমাৰ বাবে কিমান সত্য হয়, কিমান অসত্য হয়, কিমান আমাৰ অজ্ঞানতাৰ পৰা হৈছে, কিমান বিচাৰ বিবেচনাৰ পৰা হৈছে, কিমান সত্যতাৰ পৰা হৈছে, এই গোটেই বস্তুখিনিক আমি নিৰীক্ষণ কৰি থকাটোক আমি কৈছোঁ যে তুমি তোমাৰ লগত যুক্ত থাকা। আৰু মই যদি মোৰ লগতেই যুক্ত হৈ নাথাকোঁ, মই কেনেকৈ জানিম যে এতিয়া যিটো মোৰ ভোক লাগিছে এইটো হৈছে কি প্ৰবৃত্তি, কিন্তু মই কি খাব লাগে সেই কথাটো মোৰ যিটো উন্নত মগজু আছে বা মোৰ যি বিচাৰ আছে, বিচাৰ শক্তি আছে, সি বিচাৰ কৰিব যে মই কি খাব লাগে আৰু মই কি খাব নালাগে। সেইকাৰণে যে নিজক বিচাৰ কৰি থকাটো প্ৰতিটো মুহূৰ্তত প্ৰয়োজন আছে। উদাহৰণস্বৰূপে আপুনি চাওক, দোকানখনত দুটা মোবাইল আছে, আপুনি দুটা মোবাইলৰ ভিতৰত কোনোবা এটা মোবাইলৰ প্ৰতি বহুত আকৰ্ষণ অনুভৱ কৰিছে, আৰু কোনোবা এজনে সেই মোবাইলটোৰ প্ৰতি কোনো ধৰণৰ আকৰ্ষণ অনুভৱ নকৰিলে। এতিয়া কথাটো হ'ল কি, মোবাইলটোৰ মাজত একো নাই, মানে বাহিৰখনত একো নাই, এই জগতখনত একো নাই। যিটো হৈছে আকৰ্ষণ বা বিকৰ্ষণ বা আৱেগ, এই সকলোবিলাক ক'ৰ পৰা হৈছে? মোৰ ভিতৰৰ পৰা হৈছে।
সেই মোবাইলটোক মইহে ইমান গুৰুত্ব দিছোঁ, মইহে মোবাইলটোৰ প্ৰতি ইমান আকৰ্ষণ অনুভৱ কৰিছোঁ। গতিকে বিচাৰটো মোৰ মাজত হ'ব যে মোৰ কাৰণে সেই মোবাইলটো কিমান উচিত হয়, কিমান অনুচিত হয়, নে কোনোবাই সেই মোবাইলটো বহুত বেছি ভাল বুলি কোৱাৰ কাৰণে মই সেইটো ভাল বুলি প্ৰক্ষেপণ কৰি আছোঁ, নে প্ৰকৃততে সেইটো মোৰ কাৰণে উচিত, মোৰ কাৰণে গ্ৰহণযোগ্য হয় আৰু প্ৰকৃততে সি মূল্যৱান হয়। এই গোটেই বস্তুবিলাক বিশ্লেষণ কৰিব নিজেই নিজৰ মাজত, বাহিৰত নহয়। গতিকে নিজেই নিজক জনাটো কি হৈছে মুক্তিৰ মাৰ্গ। আৰু মই যদি নিজকে নিজেই নাজানো, তেতিয়াহ'লে সেই মোবাইলটোৰ প্ৰতি যি আকৰ্ষণ, সেই আকৰ্ষণৰ বন্ধনতেই মোৰ মন মগজু সকলো চিন্তা কেৱল মাত্ৰ আবদ্ধ হৈ থাকিব। আৰু মুক্তি কি? যে মই জানি ল'লোঁ সেইটো মোৰ কাৰণে প্ৰয়োজন আছে নে মোৰ কাৰণে প্ৰয়োজন নাই। আৰু যেতিয়া গম পালোঁ, যেতিয়া বুজি উঠিলোঁ যে মোৰ কাৰণে প্ৰয়োজন নাই, তেতিয়াহ'লে মই তাক ত্যাগ কৰি দিলোঁ। আৰু যদি মই জানিছোঁ যে মোৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বস্তু, তেতিয়াহ'লে মই তাক গ্ৰহণ কৰিলোঁ, ক্ৰয় কৰিলোঁ। তো তেতিয়া মোৰ তাৰ লগত কোনো ধৰণৰ বন্ধন নাথাকিব। গতিকে এইটো মোৰ ওপৰত নিৰ্ভৰ কৰিব যে নিজেই নিজক মই কি বুলি পৰিভাষিত কৰিছোঁ। মই যদি মোৰ নিজৰ যিটো ভোগ, নিজৰ ক্ষুধা, তাকে মই নিজক পৰিভাষিত কৰিছোঁ আৰু তাকে বৃদ্ধিৰ কাৰণে তাকে অগ্ৰাধিকাৰ দিছোঁ, তেতিয়াহ'লে সেইটো মোৰ কাৰণে স্বাৰ্থ বা মোৰ কাৰণে ব্যক্তিকেন্দ্ৰিক হ'ব পাৰে, নিজৰ লগত নিজে থকাটো। আৰু যদি মই কেৱল মাত্ৰ যিটো নিৰপেক্ষ বিশ্বজনীন সত্য তাক অৱলোকন কৰিছোঁ, তাক আত্ম অৱলোকন কৰিছোঁ যে প্ৰকৃততে সত্যটো কি, আৰু সেইবাবে মই মোৰ লগত মই যুক্ত সেই সত্যটোক জানিবৰ কাৰণে, সেই সত্যটোক উদ্ধাৰ কৰিবৰ কাৰণে, তো তেতিয়াহ'লে ই মোৰ কাৰণে মুক্তি মাৰ্গ হ'ব, ই বন্ধন নহয়। উদাহৰণ এটা চাওক যে মোৰ হাতত থকা কটাৰীখনে মই কাৰোবাৰ ডিঙি ৰেপি হত্যা কৰোঁনে নে কোনোবা কাঠি কামি কৰোঁ, নিৰ্ভৰ কৰিব মোৰ লগত। সেইটো আনে নিৰ্ণয় কৰি দিব নোৱাৰে। সেইকাৰণে কৃষ্ণ অৰ্জুনক খুব সুন্দৰ কথা এটা কৈছিলে, যথেচ্ছী তথা কৰোঁ। সেইকাৰণে আত্মবোধ হোৱাটো প্ৰয়োজন আছে, আত্মজ্ঞান হোৱাটো প্ৰয়োজন আছে, জানাটো প্ৰয়োজন আছে। যি জানিম, যেনেকৈ জানিম, যিটো সত্য হয় তাক যদি উদ্ধাৰ কৰি ল'ব পাৰিম, তো তেতিয়াহ'লে ই মোৰ কাৰণে বা আমাৰ কাৰণে ই মুক্তি মাৰ্গ হ'ব। ধন্যবাদ।